সিহঁতৰ লোকেল মুৰ্গী ঘৰৰে মুৰ্গী মাৰে তাৰপিছত আপোনাৰ গাঁৱৰ পৰা ক'ৰবাৰ লোকেল ডিম বিচাৰি আনে জানে আৰু ঘৰটো গ'লো কামৰ কাৰণে সেই ঘৰটো কাম নাপালো কিন্তু আজিতো এই ঘৰত গৈ চাওঁচোন এতিয়া এই ঘৰত মানুহ কাম লাগে নে নালাগে সিদিনাটো মাতিছিল চাওঁচোন গৈ পেলাই মানুহ আছে নাই বা চাওঁচোন ও বাইদেউ কে বা আসলো সকাল সকাল দেখি তো গিয়া অল্প কি হলে দাদা আপুনি দেখুন বাইদেউ মই হাজিৰা কৰিব আহিছিলো কিবা হাজিৰা কাম চাম আছে নেকি আপোনাৰ ঘৰত মই মানে দাদাই কৈছিল কালি আহিবলৈ সেইকাৰণে আহিলো কি কয় চাওকচোন আপোনাৰ কিবা দাদাই ক'লে কিবা কাম আছে ঘৰত বোলে কামটো আছে দিয়কচোন এতিয়া সিস্টেমটো কি আপোনাৰ আজিকালি হাজিৰা মানুহৰ বহুত সিস্টেম ওলাই গৈছে নহয় কওকচোন বাৰু এতিয়া চাব বাইদেউ মোৰ মানে কামৰ চিষ্টেম একো কামৰ চিষ্টেম নাই মোৰ চিষ্টেমটো হৈছে কি ৰাতিপুৱা মই যেতিয়া কামত ধৰো কামত ধৰাৰ লগে লগে আপোনালোকে মোক লাল চাহ একাপ দিব লাল চাহ লগত আপোনালোকে যদি মালভোগ কল থাকে এনেইতো মালভোগ কলেই বিচাৰোঁ মই মালভোগ চেনি কল কিন্তু মই নাখাওঁ দেই চেনি কল আৰু জাহাজী কল খাওঁ দিয়কচোন জাহাজী কল দিব আৰু মালভোগ কল দিব আৰু লাল চাহ একাপ দিব আৰু বিস্কুট ৩-৪খন মান দিলে হ'ল ৰাতিপুৱাটো কথা ক'লো আৰু যেতিয়া আপোনালোকৰ 10টা 10:30 মান বাজিব তেতিয়া আপুনি ভাত অলপ দিব ভাত মানে কি আপুনি যেনেকে ডিম এটা আমলেট কৰি দিলে বা বইল কৰি দিলেও হ'ব কথা নাই যদি আপোনাৰ সময় নহয় ডিম আৰু কিন্তু মই ফাৰ্মৰ ডিম নাখাওঁ দেই বাইদেউ हे भगवान तेरी लीला अपरंपार है ফাৰ্মৰ ডিম মোক নিদিব মই ফাৰ্মৰ ডিম একদম বেয়া পাওঁ লোকেল ডিম দিব আৰু আপোনাৰ ডিমটো দিলেই আৰু এটা কিবা এটা ভাজি কৰি দিব দালি অলপ দালি কিন্তু আকৌ মই পনীয়া দালি মই একদম বেয়া পাওঁ পনীয়া দালি নিদিব দালিটোত এই চচ্চৰি যে কয় আপোনাৰ বেংগলী মানুহবোৰে বনাই যে চচ্চৰি একদম থুপথুপীয়াকৈ যিটো দালি বনায় সেই দালিটো মোৰ ৰাতিপুৱাৰ খানাটো দেই আৰু মই দুপৰীয়াটো আপোনাৰ যিহে মেনু লগাইছে আপুনি হা ৰাতিপুৱাৰ ভাগত মালভোগ কল খায় চেনি কল নেখায় ফাৰ্মত ডিম নেখায় লোকেল ডিম খায় মানুহৰ ঘৰত যি আছে তাকেইটো দিব অহা নাই আলহী খাবলৈ দেখোন আহিছে হা তেনেহলে ৰাতিপুৱা ভাগতটো শুনিলো এতিয়া আপুনি দুপৰীয়া সাজৰ কথা কওকচোন চাওঁ যদি মিলে ৰাখিম কামত নহলে খেদিম বাপেকে বাইদেউ আপুনি ইমান হাঁহি হাঁহি উৰাই দিছে মানে এনেকুৱা হাঁহিব নালাগে মোৰ কামৰ দাম আছে বাইদেউ আৰু চাওক আপুনি দুপৰীয়াৰ কথাটো আপুনি যে সুধিছে মোক দুপৰীয়া শুনক মই দুপৰীয়া কিন্তু মই ব্ৰইলাৰ মাংস নাখাওঁ চবেই জানে ইয়াত যিমানকেইটা ঘৰত মই কাম কৰিছোঁ সেই আপোনাৰ সিফালৰ ঘৰত যে তাতো কাম কৰিছোঁ ইহঁতে জানে আৰু মই যদি কামত মোক মাতে সিহঁতে লোকেল মুৰ্গী ঘৰৰে মুৰ্গী মাৰে তাৰপিছত আপোনাৰ গাঁৱৰ পৰা ক'ৰবাৰ লোকেল ডিম বিচাৰি আনে জানে আৰু মই কাম কৰিব আহিম যেতিয়া আৰু এনেকুৱা এতিয়া চাব মই দুপৰীয়াৰ খানাটো মোৰ বেলেগ একো নালাগে আপুনি অলপ লোকেল মুৰ্গী যদি ব্যৱস্থা কৰিব পাৰে এই সৰু সৰু চাইজৰ মুৰ্গী যে সেইটো ধুনীয়াকৈ আপুনি মানে ধুনীয়াকৈ বনাই দিলে মোক আৰু দালি অলপ বনালে বেঙেনা ভাজি বা লগত আৰু কিবা এটা ভাজি বনাই দিলে বুজিছেনে বেলেগ মোক একো নালাগে খোৱা দুপৰীয়া খোৱাটো বুজিছেনে এইটো যদি আপোনালোকে কৰি দিব পাৰে মই একদম কাম কৰি দিম কাম কি আছে এইটো ক'ব আৰু মোৰ কিন্তু প্ৰতিটো আধা ঘণ্টাৰ মূৰে মূৰে মই জিৰাওঁ জিৰাৰ লগে লগে মোক নেমু পানী দিব লাগিব কিন্তু সেই নেমু পানী জীৱনত মই বহুত লোকেৰ দি কাম কৰাইছো বুজিছে আপোনাৰ নিচিনা হাজিৰা মই দেখা নাই আৰু তো খোৱাৰ মেনুটো বাৰু ক'লে এতিয়া আপোনাৰ ফিক্স ৰেটো আছে নহয় আকৌ সেইটো কওকচোন বাৰু বাইদেউ চাওক কামৰ মোৰ হাজিৰাটোৰ বিষয়ে চবেই জানে আৰু আপোনালোকে সুধিছে চাগে 800 টকা লওঁ বাইদেউ 800 টকাটো লাগিবই বাইদেউ চাওক এই ৰাতিপুৱা 8টা বজাৰ পৰা আপোনাৰ গধূলি 5 বজালৈকে মই কাম কৰিম 800 টকা যদি হয় মই কৰিম আৰু চবেই জানেই দিয়কচোন মোৰ ইয়াত যদি হয় কওক মই কামত লাগিমেই এতিয়া মোৰ সময় নাই আৰু আপুনি হেৰি ব্যৱস্থাটো কৰকগৈ যাওক খোৱাৰ শুনক আপুনি এতিয়া যাওক বুজিছে দাদাই মাতিছে নহয় আপোনাক কামত দাদাই আহিলেহি আপুনি কামত আহিব মই কৈ দিম বাৰু আপোনাৰ ঠিক আছে এতিয়া আপুনি যাওক হৈছে মোৰ মাথাটো আৰু আপুনি বেয়া নকৰিব ৰাতিপুৱা ভাগত যাওক কি মানুহে মানে অহাৰ লগে লগে মাতিছে দাদাই মাতাৰ কাৰণে আহিলো মই কামত কৰিবলৈ এতিয়া আকৌ মাইকী মানুহজনীয়ে কৈছে নালাগে কাম নালাগে যাওক আপুনি যাওক এতিয়া মই ক'ত যাওঁ কাম বিচাৰি এই গৰমখনত মই আহিছোঁ আৰামত ধুনীয়াকৈ ৰাতিপুৱা এতিয়া কি কয় মাইকী মানুহজনী কাম নালাগে আপুনি যাওক নিজৰ কাম বেলেগত কাম কৰিব যাওক